অ' ৰাইজ, এয়া কি বিয়া ঘৰত কাজিয়া দেখোন। ধেমালি কৰিছোঁ ৰাইজ। ৰ'ব, ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল আৰু যাৰ যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভালে থাকক। আজি আমাৰ এখন নতুন অসমীয়া ছবিৰ শ্বুটিং আছে, তালৈকে যাবলৈ বুলি ওলাইছোঁ। শ্বুটিঙত কি কি কৰোঁ তাকে দেখাম বুলি ভিডিঅ'টো কৰিলোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া আমি পাই গ'লোহি বিশাল ড্ৰিম প্লেচ কাছগাঁৱৰ। ৰাস্তা ভিডিঅ' নকৰিলোঁ, গতিকে এতিয়া ব'লক ভিতৰলৈ সোমাই যাওঁ। তাত কোন কোন আছে চাই লওঁগৈ। এই ভিতৰলৈ সোমাই দেখিলোঁ যে এনেদৰে সকলোখিনি ৰ'দ লৈ লৈ বহি আছে, যিহেতু ঠাণ্ডা দিন। এয়া অলপ দেৰি পিছতে এয়া পংকজ দাই মেকআপ ষ্টাৰ্ট কৰিলে। এয়া মেকআপ মাৰি আছে আমাৰ প্ৰশান্ত দাক। ভাল লাগিছে, বহুত দিনৰ মই লগ পালো। মুকুতাৰ বিয়া কৰিবলৈ মানে খাবলৈও আহিছে, অভিনয় কৰিবলৈ আহিছে। সকলোৱে মানে চাব দেই, ভাল লাগিছে। এয়া মেকআপ মাৰি সকলোখিনি খাবলৈ বহিছে। খাই বৈ দেখাই আছোঁ পিছত কি কৰোঁ। খানা খাই উঠি এয়া শ্বুটিং ষ্টাৰ্ট হৈ গ'ল। এয়া ইছান দা আৰু মুকুতা দাই শ্বৰ্ট দি আছে। খাবলৈ নাই, কণী নাখাই মই একদম ক্ষীণাই গৈছোগে। তোমাৰনো কণী তোমাৰ চেহেৰা, কণী খোৱা চেহেৰা ওলাই নাথাকে নহয় এনেকে কৰি পিনে। সেইবিলাক কণী খোৱা চেহেৰাটো অকণ বেলেগ হয়। এই আমাৰ গাঁৱত কণী পাবলৈ না, আমাৰ ঘৰতো হাঁহ কুকুৰা নাই নহয় কণী পাৰিবলৈ। কেলে আপুনি পাৰিব লাগে আকৌ কণী এটা এটা সদায় সদায়। যোনে আকৌ কি মই কণী পাৰিম। এখেতক চিনি পাইছে না ৰাইজ? মই হয়তো নকলেও হ'ব, এখেত বদমাছ গুৰু নামে খ্যাত ৰুবুল দা। এখেতৰ আজি শ্বুটিং আছে, পাৰিলে এখেতৰ শ্বৰ্ট কেইটামান মই মাজে মাজে ভৰাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি একদম শেষলৈকে চাব। এয়া শ্বুটিং চলি আছে। ৰাইজসকল, দৰা সাজত এজন কোন চিনি পাইছেনে? এইজন হৈছে আমাৰ অতিকে মৰমৰ মুকুতা দা। এয়া কইনা আনিবলৈ যাওঁতেই দৰা গৈছিলে। দৰা গচিব গৈ অৱস্থা কি হ'ল চাওকচোন। জুই লাগি গ'ল তলত। এয়া আমাৰ মুকুতা দা বিয়ালৈ নামাতিলে যে। আজি মানে কি শ্বুটিং হয় বিয়া, অৰিজিনেল বিয়াত মাতিম ন। তাকে বোলো বিয়াখন অকলে অকলে পাতিলে নেমাতিলে আকৌ। এতিয়া কৈ দিয়ক, মানে আমাৰ এছ কে প্ৰডাকশ্যনটো কাম কৰিবলৈ আহিছে। এইটো বাৰু ডিপ ফিল্ম প্ৰডাকশ্যন। প্ৰডাকশ্যনত কাম কৰি যথেষ্ট ভাল লাগিছে। অনাগত দিনতো এছ কে প্ৰডাকশ্যনত কাম কৰিম আৰু বহুত ধুনীয়া প্ৰডাকশ্যন। আপোনালোকেও এছ কে প্ৰডাকশ্যনক মৰম কৰিব আৰু এছ কে প্ৰডাকশ্যনক আপোনালোকে আগুৱাই নিব। আৰু এছ কে প্ৰডাকশ্যনৰ আজিলৈকে যিমানখিনি ভিডিঅ' আপলোড হৈছে সকলোবিলাক আপোনালোকে চাব, ভাল পাব। ধুনীয়া ভিডিঅ' গৈ থাকে, গতিকে মৰম কৰিব, আগুৱাই নিব, তাকে কামনা কৰিলোঁ। আৰু সদায় দেশৰ বাৰী আউটপোষ্ট চাই থাকিব। আজি কি শ্বুটিং কৰি আছে, কিহৰ? আজি মুকুটৰ বিয়া, মানে মোৰ বিয়া, তাকে শ্বুটিং এটা কৰি আছোঁ। ঠিক আছে, ধন্যবাদ। মুকুতা দাৰ সখীয়েক হোৱা নাই ছাতি দা। এয়া আজি শ্বুটিং কেনেকুৱা লাগিছে প্ৰথম সেইটো কৈ লওক। ভাল লাগিছে, বৰ ঠাণ্ডা পৰিছে, সেইকাৰণে আমি গৰম পানী খাই আছোঁ। বৰ ঠাণ্ডা, ভাল লাগিছে শ্বুটিং কৰি। তাৰ মাজতে এছ কে প্ৰডাকশ্যন অসমৰ এটা পুৰণি প্ৰডাকশ্যন। মই ইয়াৰ মাধ্যমেৰে সকলো অসমবাসী ৰাইজক এছ কে প্ৰডাকশ্যনৰ লগত জড়িত হ'বলৈ ক'লোঁ, আহ্বান জনাইছোঁ। তেওঁলোকে যিখিনি প্ৰডাকশ্যন আমাৰ মাজলৈ আগবঢ়াই দিছে, সেইসকল আপোনালোকে চাব আৰু তেওঁলোকক উৎসাহ দিব। ধন্যবাদ। ৰিয়েল লাইফত নহ'লেও ৰিয়েল লাইফত মুকুতা সখীয়েক হৈ কেনেকুৱা লাগিছে? ভাল লাগিছে। মুকুতা মোৰ অতি প্ৰিয়, সেইকাৰণে মই লগত এতিয়া থাকিবলৈ পাই আৰু ভাল লাগিছে। ধন্যবাদ। বিয়া ঘৰত কাজিয়া বুলি যে কৈছিলোঁ, এইখনেই মানে শ্বুটিঙতে কেইটামান
শ্বৰ্ট কাটিবলগীয়া হৈছিলে ফাইটিঙৰ গতিকে সেই শ্বৰ্টকেইটা কাটোতে মই ভাবিলোঁ আপোনালোকক দেখাবলৈ কেইটামান ভিডিঅ' ক্লিপ ৰাখিছোঁ সেই ক্লিপকেইটা মই ভিডিঅ'টো শেষত ভৰাই দিছোঁ গতিকে সকলোৱে চাব তোৰ ঘৈণীয়েকৰ পৰা মই যিমানখিনি মদ খাইছিলোঁ কুকুৰ গোটেইখিনি মই বাকী মাৰিলোঁ এতিয়া মোক কেলে মাৰিছ চুটমা আনি মতা মানুহ কোন আছ মোক বচাও মতা মোকো পাৰিলে নামাৰিবি মই মিঠু নহয় নামাৰিবি কাট 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 এয়া আজি শ্বুটিং শেষ হ'ল সকলো ফটোমত ব্যস্ত আমিও ঘৰলৈ যাওঁ ভিডিঅ'টো কাট কৰোঁ থেংক ইউ শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আৰু যদি ভিডিঅ'টো চাই ভাল পালে পুনৰ কৈছোঁ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই